বন্ধুসকল, যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে আমি শ্ৰী শ্ৰী মায়ামৰা দিনজোৱা সত্ৰত ১০৬গৰাকী পুৰুষ মহিলাই শৰণ লৈছিলোঁ। তাৰে আজি আমাৰ বৰকাৰে ঘৰত পবিত্ৰ কুটুম খোৱা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমাৰ বৰকাই চম্পক চেতিয়াৰ বাসগৃহ, ইয়াতে সকলো যিমান কেইজন আমাৰ কুটুমনীসকল আছে তেখেতসকল উপস্থিত হৈছেহি আৰু পৰম্পৰাগত অনুসৰি যি নীতি নিয়মসমূহ আৰম্ভ হৈছে। আৰু এইদৰে ভকতবৃন্দ আমাৰ যি নিৰ্দিষ্ট কৰি থোৱা খোলা আছে, খোলাত তেখেতসকল বহিছে আৰু ইতিমধ্যে জা জলপান আগবঢ়াইছে যিসকল আমাৰ কুটুম, লগতে ভক্তবৃন্দ তেখেতসকল বহিছে ইয়াত। কুটুম খোৱাৰ আচলতে মূল যি ভোজ খোৱা, কুটুম খোৱা যি স্থলী, সেই স্থলীত আপোনালোকক আগবঢ়াই লৈ যাব বিচাৰিছোঁ। এয়া ভোজ খোৱা থলী, সেয়া ৰান্ধনীশাল। ৰান্ধনীশালত ইতিমধ্যে আমাৰ কুটুমসকলে ৰন্ধা বঢ়া কামত ব্যস্ত হৈ আছে। এয়া কেইজন কুটুমে আমাৰ যি পবিত্ৰ কুটুম খোৱাৰ যি ভোজ, সেই ভোজৰ খাদ্য সিদ্ধ কৰিছে আৰু এয়া চাওক আপোনালোকে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। হাঁহৰ মাংস ইফালে আমাৰ এইজন কুটুমে মাছ ফ্ৰাই কৰিছে। মাছ আৰু এইফালে আমাৰ কুটুমনীসকলে একেলগে সমবেত হৈ শাক পাচলিবিলাক কাটি বাছি ভোজৰ সিদ্ধৰ কাৰণে প্ৰস্তুত কৰি তুলিছে। আৰু ইতিমধ্যে আমাৰ যি মূল ৰভাথলী, তাতে কুটুমসকলৰ লগতে ভক্তবৃন্দসকলে জলপানৰ সাজু কৰিছে আৰু জলপান খাবলৈ আমাক মাতিছে। এতিয়াতো বনাই আছে হাঁহৰ মাংস, ভাত, চব্জি, কুটুমনি গোটেইকেইজন কুটুমে বনাই আছে আৰু কুটুমনি বহি আছে আৰু কুটুমনি চব্জি আহিছে। আৰু এইদৰে আমাৰ জেৰাই গাঁৱৰ আমাৰ যি বৰকাই ঘৰত আজি পবিত্ৰ কুটুম খোৱা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আৰু এইদৰে আমাৰ বিভিন্নজন যিকেইজন আছে ১০৬গৰাকীৰ ভিতৰত প্ৰতি আটাইকেইজন কুটুমনী সমবেত হৈছে। সেইজন মোৰ কুটুম, এই আটাইকেইজন আমাৰ কুটুম হয়। আমি তেখেতসকলৰ লগতে কথা পাতিম। আৰু এইফালে কুটুমনীসকলে চব্জি কটা বচা কৰি আছে, কাষতে এয়া ৰন্ধা বঢ়া কৰিছে আমাৰ কুটুমসকলে। আমি এজন কুটুমৰ ওচৰলৈ যাব বিচাৰিছোঁ। এইজন কুটুমৰ ওচৰলৈ ক'ব বিচাৰিছোঁ, আজি আমাৰ এই কুটুম খোৱাত মানে কিমানকেইজন কুটুমনী সমবেত হৈছে? আমাৰ বৰ্তমান কুটুম আছে 52 জন আৰু কুটুমনী আছে 54 জন। আজি সকলোখিনি আমি একগোট হৈ আমাৰ যিজন বৰকাই, তেখেতৰ ঘৰত মানে কুটুম খোৱা বুলি এখন ভোজালৈ পতা হয়। আমাৰ মানে নীতি নিয়ম, পৰম্পৰা নীতি নিয়ম আছে ন, সেইকাৰণে এয়া চোৱা আমাৰ ভাত বনি আছে, মাংস বনি আছে, হাঁহ বনিছে, মাছ বনিছে। আমাৰ কুটুম হয়, একেলগে খোৱা হয়।
সিহঁতৰ আমি 8জনকৈ ৰান্ধনি মানে আমি তৈয়াৰ কৰি আমি নিজৰ কুটুম বন্ধুত্ব হিচাপত ৰাখি তেখেতসকলে ভাত পানী বনাইছে। আৰু বেছি টাইম নাই আৰু অলপমান টাইম পিছত আমাৰ খানা পিনা হ'ব নহয়। 2-3টা বজাত আমাৰ ভাত পানী হ'ব। সকলো কুটুমনি বয়সস্থ যিবিলাক মানুহ আছে সিহঁতেও বহিব। ইয়াত আমাৰ একতা মিলাপ্ৰীতি হৈ সকলোৱে ভোজন কৰিব। এয়া আমাৰ পৰম ৰীতি পৰম্পৰা ৰীতি নীতি কৰা হৈছে আয়োজন কৰা হৈছে। হয়, এইদৰে প্ৰকৃততে যি আমাৰ কুটুমসকল আছে তেখেতসকলৰ মাজেৰে ইতিমধ্যে মোক আমাৰ কুটুমে জনাইছে এই কথা যে ভালেকেইজন 8জনকৈ কুটুম বাছি দিয়া হৈছে ৰান্ধনীশালত সোমাবলৈ। তেখেতসকলে ইতিমধ্যে আজি কুটুম খোৱাৰ ভোজ সিদ্ধ কৰি আছে তেখেতসকলে। আৰু কিছু সময়ৰ পাছতে এই কুটুম খোৱাৰ মূল যি অনুষ্ঠান ভোজ খোৱা, সেই ভোজ আমাৰ খাদ্য সিদ্ধ হোৱাৰ পাছতে এই অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ কুটুমে অৱগত কৰিছে যে যি কুটুম খোৱা অনুষ্ঠানৰ প্ৰকৃততে আমি মানে কি একতা যি এনাৰ্জি, ঠিক একতা এনাৰ্জি কটকটীয়া কৰিবলৈ আচলতে এই কুটুম খোৱা অনুষ্ঠানৰ ওচৰে পৰৱৰ্তী পৰ্যায়ত আজি প্ৰথমে বৰকাই ঘৰত আমাৰ এই প্ৰথম হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন মানে কুটুমসকলে লগ লাগি বিভিন্ন ঠাইত বিভিন্ন চুকে কোণে চুবুৰীত কুটুম খোৱা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আৰু এইদৰে কুটুম খোৱাখন আজি যি কুটুম খোৱা অনুষ্ঠান টোটেল আমাৰ এনেকুৱা অনুষ্ঠান 5খন। কিয় হ'ব মানে আমাৰ কেণ্ডিডেট বেছি। প্ৰত্যেক চুবুৰীয়ে মানে এইবিলাক মানে 10জন 15জন 16জন যেনেকৈ আছে এয়া আমাৰ কুটুমনীসকল আছে। এয়া চব্জি কাটিছে, চব ইমান ধুনীয়াকৈ চব্জি কাটিছে, চব ইমান ধুনীয়াকৈ চব কৰি আছে। পিঁয়াজ কাটিছে, আলু কাটিছে, এইবিলাক চব ফুলকবি কাটিছে, ফেচবিন কাটিছে। ইমান তেনেকৈ চব্জিবিলাক কাটি আছে ন, ঠিক তেনেকৈ আমাৰ ৰান্ধনীসকলো ধুনীয়াকৈ ভাত ৰান্ধি আছে। এইবিলাক চোৱা আমাৰ 4টাকৈ আমাৰ চোলা লোৱা হৈছে। আমাৰ পৰম্পৰা নীতি চোলা হয়। এইবিলাক আমাৰ ভাত পানী এনেকৈয়ে বনোৱা হয়। এনেকৈ নীতি নিয়মৰ হিচাপত আমাৰ কুটুম 8জনকৈ বচা হৈছিলে। 8জনকৈ ৰান্ধনীয়ে বৰ্তমান ভাত বনাই আছে। আমি কুটুমৰ পৰা জানিব সুধাইছোঁ কুটুমক কিমানখিনি আগবাঢ়িছে। কুটুম বৰ্তমান কিমানখিনি আগবাঢ়িছে? বৰ্তমান তুমি দেখিছা ভাত মানে চাউল হ'ল, হয়, মাংস, দালি আৰু বৰ্তমান আৰু হ'বলৈ গৈ আছে। কেইটা আচলতে আপোনালোকে আইটেম বুলি নহয়, আমাৰ যি খাদ্য মানে যি সিদ্ধ কৰিছে আপোনাক মানে কিমান ধৰণৰ মানে প্ৰকাৰ হ'ব? মাংস ভাজি, তাৰপিছত দাইল, মিক্স চব্জি এখন, মাছ মানে গ্ৰেভি টাইপৰ গ্ৰেভি, শেষত থাকিলে আৰু মাছৰ মাংস পেটু যিখিনি কল পচলা নহ'লে বা বেঙেনা কল পচলা লগত। হয়, সকলোৱে এই ভোজৰ সিদ্ধ গ্ৰহণ কৰিবলৈ অতিশয় আগ্ৰহেৰে বাট চাই আছে। আৰু আমাৰ কুটুমসকল আছে, কুটুমসকলে খুব তৃপ্তিৰে এসাঁজ তেখেতসকলে ৰন্ধা বঢ়া আৰম্ভ কৰিছে। আৰু এইদৰে ইয়াত ইতিমধ্যে মাছ ফ্ৰাই কৰি হৈ গৈছে। এয়া মাছ ফ্ৰাই কৰি হৈ গ'ল। মাছ ফ্ৰাই কৰি মাছ এতিয়া চাগৈ গ্ৰেভি ইয়াত কুটুম ইয়াত কি আছে, কি গ্ৰেভি দিছে ইয়াত, মানে কি আছে ইয়াত, কি মিক্স কৰিছে? বিলাহী আছে, সৰিয়হৰ, মগজুৰ, কেঁচা জলকীয়া, হয়, এইবিলাকে দি চাওকচোন, দেখিবলৈ খুবেই সুন্দৰ হৈছে দেখিবলৈ, দেখিছেনে? খাবলৈ নিশ্চয় সোৱাদ লগা হ'ব। ইয়াতে কুটুম ইয়াতে আপোনালোকে মাছ হেৰি কৰিব নহয় জানো? মাছৰ, হয় হয়, ইয়াত মাছৰ যিবিলাক পিচ আছে পিচবিলাক ইয়াত দি দিব আৰু এটা গ্ৰেভি টাইপত বনাব। ইতিমধ্যে মাংস হৈ গ'ল, মাংস হাঁহৰ মাংস। এয়া কুটুমসকল আহি আছে আমাৰ। কুটুম কেনেকুৱা, ভালে আছা? ভাল ভাল ভাল।
আজি কুটুম খোৱাত যে তোমালোকে আহিছে কেনেকুৱা ধৰণৰ আইটেম চব পৰ্যবেক্ষণ কৰিলা চালা চাগৈ কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, খুব সুন্দৰভাৱে পৰিষ্কাৰ সুধিলানে আমাৰ কুটুম ৰান্ধনি যিকেইজন কুটুম আছে তেখেতলৈ কি ৰান্ধিছে? তেখেতলোকে হাঁহ মাংস, তাৰপাছত মাছ, পনীৰ, মিক্স ভেজিটেবল ভাজি এখন বনাইছে, দালি বনাইছে, খুব সুন্দৰভাৱে পৰিষ্কাৰভাৱে বনাইছে। এতিয়া ইয়াত যিখিনি মাছ দেখিছোঁ সৰু সৰু মাছ, এইখিনি কি সৰু সৰু মানে এটা একে চাইজৰ মাছ লোকেল চাগে নহয় জানো? হয় হয়, বৰকাই ঘৰৰ পুখুৰী মাছ নেকি? বৰকাই ফিচাৰী। খুব সোৱাদ লগা হ'ব। আৰু চাগৈ বজাৰৰ চালানী মাছো আনিছে, বৰ ডাঙৰ ডাঙৰ মাছ কেইটামান অনা দেখিছিলোঁ, কাটিছে চাগে। ব'লকচোন যাওঁ তালৈ। আৰু এইফালে আমাৰ এজনে ইমান ডাঙৰ ডাঙৰ মাছ কাটিছে চোৱা। এজনী মেক্সিমাম 6-7 কিলো হ'ব। 20 কেজি ওজনৰ মাছ। বাহু মাছ যথেষ্ট ডাঙৰ মাছ। এই মাছবিলাক কাটি আছে। ৰাইজৰ কাম এনেধৰণকে আগবাঢ়িব পাইছোঁ, নিজে খুব সুখী হৈছোঁ। আৰু এনেধৰণকে ৰাইজৰ লগত মিলিজুলি থাকিবলৈ যাতে ৰাইজে আশীৰ্বাদ দি যায়, এয়াই কামনা। ধৰি আৰু এই বজাৰ হাট এতিয়া অলপ কিবা কিবি কমি যোৱাকেইটা আনিব লগা হয়। ঠিক আছে ছাৰ, ঠিক আছে। চাউল জানি দিয়া